নমস্কাৰ, ৰাকেশ অসম পেজটোৰ পৰা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু পৰম্পৰাৰ খাতিৰত আমিবোৰ খাৰ খোৱা অসমীয়া, খাতি অসমীয়া, এইখিনি কাম নকৰিলেও নহয়। দহু কাম কাটি কৰি হ'লেও ওলাই আহিছোঁ। চাই থাকিব সমগ্ৰ ভিডিঅ'টো। বলক আমি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। যিহেতু কংক্ৰিটৰ মহানগৰী, ইয়াত বাঁহ বেতৰ পৰিমাণ সামান্য হ'লেও আমি ইয়াত এনেকৈ তথাপিতো এটা চেষ্টা কৰিছোঁ। ওচৰৰ ঘৰৰ পৰা অনা হ'ল বাঁহখিনি। এনেকৈ খুব সুন্দৰকৈ গোটেইখিনি বস্তু গোটাই মেজিটো আমি এনেকৈ প্ৰস্তুত কৰিম। চাই থাকিবচোন সমগ্ৰ পৰিৱেশটো। এনেকৈ গোটেইখিনি বাঁহ কাটি লোৱাৰ পিছত গোটেইখিনি পুতি এনেকৈ এজন আমাৰ মাষ্টৰদা বুলি কওঁ আমি, একচুৱেলি খুৰাৰ লেখীয়াই হয়। তেওঁ খুব সুন্দৰকৈ এনেকৈ বান্ধি দিলে, আমাক সহায় কৰিলে ভালকৈ। চাই থাকিবচোন ভিডিঅ'টো। এনেকৈ আমি গোটেইখিনি বস্তু যোগাৰ কৰি লোৱাৰ পিছত মেজিটো খুব সুন্দৰকৈ বনাই দিলোঁ। ফাইনেলি আমাৰ মেজিটো খুব সুন্দৰকৈ প্ৰস্তুত হৈ গ'ল। এইটো প্ৰথম আৰম্ভণিহে গাইজ। ইয়াৰ পিছতে দেখুৱাম মাহঁতে লাড়ু পিঠা বনোৱা, এইবোৰ ভিডিঅ' আহি আছে। তো চাই থাকিবচোন কংক্ৰিটৰ মহানগৰীৰ গুৱাহাটীৰ পৰিৱেশ, ভোগালী বিহুৰ পৰিৱেশ। নেক্সট ভিডিঅ'বোৰত দেখুৱাই থাকিম। তো আজিলৈ এইখিনিয়ে। কেনেকুৱা পালে জনাবচোন ভিডিঅ'টো চাই পেলাই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ৰাকেশ অসম পেজটো ফ'ল' কৰি দিব, লাইক কমেণ্ট কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় অসম।